Hello everyone, Score 100 Assamor another video লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিওটোত আকৌ কেইটামান নতুন কোৱেশ্চন লৈ আহিছো, নতুন কেইটামান কনসেপ্ট লৈ আহিছো। এইকেইটা আমি ভালকৈ আলোচনা কৰিম। কিন্তু তাৰ আগতে মই আপোনালোকক কিছুমান কথা কৈ লওঁ। মই ভিডিওবোৰ যেতিয়া আপলোড কৰিছো, যেতিয়া ক্লাছবোৰ কৰা হৈছে, সেই ক্লাছবোৰৰ কমেন্ট সেকশনত কিছুমান কমেন্ট আহিছে যে মই সাবজেক্টটো গেধা, মই মেথ সাবজেক্টটো নোৱাৰো, মই কেনেকৈ পাৰিম। একচুয়ালি কি হয় জানে, প্ৰত্যেকটো সাবজেক্টে ইজি হয় যদি আমি প্ৰেক্টিস কৰো। মেথ সাবজেক্টত আপুনি উইক হ'ব পাৰে, কিন্তু আপুনি গেধা হ'ব নোৱাৰে। এটা সাবজেক্ট, সেই সাবজেক্টত যদি মোৰ প্ৰেক্টিস নাথাকে, তেতিয়া হলে সেই সাবজেক্টটো ময়ো নোৱাৰা হৈ যাম। কিন্তু যেতিয়া মই প্ৰেক্টিস কৰিবলৈ ল'ম, যেতিয়া মই ডেইলি প্ৰেক্টিস কৰিম সেই সাবজেক্টটো, এটলিষ্ট দিনটোত মই 1 ঘণ্টা 1.5 ঘণ্টা বা 2 ঘণ্টা সময় যদি সেই সাবজেক্টটোত লাগু ডেইলি, তেতিয়া হলে সেই সাবজেক্টটো মোৰ কাৰণে ইজি হ'ব নিশ্চয়। আপোনাৰ কাৰণেও সেইটোৱে হ'ব। কোনো মানুহে ম্যাথছটো জন্মতে শিকি নাহে। সকলোৱে প্ৰেক্টিস কৰিছে, সকলোৱে যোগ নেওতা শিকিছে, পুৰণৰ নেওতা শিকিছে, হৰণৰ নেওতা শিকিছে, স্টেপ বাই স্টেপ গৈছে, তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিছে, সেই সাবজেক্টটো আয়ত্ত কৰিব পাৰিছে। গতিকে নাথিং ইজ হাৰ্ড, জাস্ট আপোনালোকে কি কৰিব লাগিব, প্ৰেক্টিস কৰিব লাগিব। যেতিয়া প্ৰেক্টিস কৰিব, তেতিয়া সেই সাবজেক্টটো ইনো ভাল হৈ পৰিব, ইজি হৈ পৰিব, কৰি ভাল লাগিব, আৰু তাত যেটো কনসেপ্ট আছে, সেই কনসেপ্টটো ইজিলি বিল্ড হ'ব আপোনালোকৰ। গতিকে আপোনালোকে চাই থাকক ভিডিওবোৰ। এই ভিডিওটো এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো। ভিডিওলৈ যাম। মই ধ্ৰুৱজ্যোতি ৰাজখোৱা আপোনালোকৰ লগত সদায় আছো, আজি আছো, কাইলে আছো, পৰহিলৈও থাকিম। জাস্ট আপোনালোকে কানেকশনটো বনাই ৰাখিব, আপোনালোকে ভিডিওবোৰ চাই থাকিব। এতিয়া আমি আৰম্ভ কৰো ক্লাছটো। ক্লাছটোৰ একদম যেটো প্ৰথম কোৱেশ্চন, সেই প্ৰথম কোৱেশ্চনটো হৈছে এইটো। 7 cm, 15 cm, 11 cm, 22 cm এইকেইটা আমাক অপচন দি থোৱা আছে, কিন্তু তাৰ আগতে যাব লাগিব আমি কোৱেশ্চনটো আমি চাওঁ। The circumferential length of a circle of radius 7 cm. গতিকে এটা সার্কেল আছে, সার্কেলটো ৰেডিয়াস কিমান দিয়া আছে 7 cm is used to construct a square. The length of the side of the square is. তো কথাটো এনেকুৱা, কোৱেশ্চনটো আমি বুজি পাব লাগিব আগতে। 7 cm ব্যাসাৰ্ধৰ এটা বৃত্ত আছে, এই বৃত্তৰ পৰিসীমাৰ যেটো দৈৰ্ঘ্য, ধৰি লওক আপোনাৰ হাতত এডাল খুঁটা আছে, সেই খুঁটাডাল আপুনি এনেকৈ থৈ দিছে গোল কৰি। সেই খুঁটাডাল এইখিনিতে যদি কাটি দিয়ে, কাটিলে আপুনি সেই খুঁটাডাল মেলি দিব পাৰিব, মেলিলে নিশ্চয় এটা দৈৰ্ঘ্য ওলাব। সেই দৈৰ্ঘ্যটোৱে একচুয়ালি কি হ'ব, এই বৃত্তটোৰ কাৰণে হ'ব পৰিধি বা সাৰ্কামফাৰেন্স। এতিয়া এই খুঁটাডালে আপুনি বেন্ড কৰিছে, খুঁটাডাল বেন্ড কৰিছে, ধৰক এনেকুৱা আছিল, মই আপোনালোকক দেখুৱাইছো। এডাল দীঘল খুঁটা বুলি ধৰি লওক, দুটা কলম লৈছো মই, আপোনালোকে দেখা পাইছে। সেই দুটা কলমে এডাল দীঘল খুঁটাৰ সৃষ্টি কৰিছে, কিন্তু আপোনালোকে খুঁটাডাল বেন্ড কৰি দিলে, এনেকুৱা কৰি দিলে। এতিয়া আমি দুটা বাহু পোৱাৰ নিচিনা হ'ল। তেনেকে যদি খুঁটাডাল আমি ভাঁজ কৰি কৰি গৈ থাকো, তেতিয়া সেই দীঘল খুঁটাডালে কিহৰ ৰূপ ল'ব, সেই দীঘল খুঁটাডালে এটা বৰ্গৰ ৰূপ ল'ব। গতিকে আমি যদি চাওঁ, এই বৃত্তটোৰ পৰা আমি খুঁটাডাল পাইছো, আৰু এই খুঁটাডালৰ দৈৰ্ঘ্যটো কি হ'ব, বৃত্তটোৰ পৰিধি হ'ব। আকৌ সেই খুঁটাডাল বেন্ড কৰি পেলাই, মানে ভাঁজ কৰি পেলাই আমি কি লৈছো, আমি এটা বৰ্গ লৈছো। এই বৰ্গটোৰ পৰিধি আৰু এই খুঁটাডালৰ যেটো দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যটো কি হ'ব, ইকুৱেল হ'ব। আমি সেই কনসেপ্টটো লৈ এই কোৱেশ্চনটো কৰিব লাগিব। এতিয়া আমি যাব লাগিব, যেটো বৃত্ত আছে, বৃত্তৰ ব্যাসাৰ্ধ আমাক কিমান দি থোৱা আছে, r = 7 cm দি থোৱা আছে। বৃত্তটোৰ পৰিধি উলিয়াম। পৰিধিৰ আপোনালোকে ফৰ্মুলা নিশ্চয় জানে, that is 2πr হয়। 2πr আপোনালোকে জানে, 2 * π মানে কিমান হ'ব, 22/7 into r মানে ৰেডিয়াসটো কিমান দিয়া আছে, 7 দিয়া আছে। তো 7 কটাকটি গল, 2 আৰু 22 মাল্টিপ্লাই কৰিলো, তেতিয়া আমাৰ হাতত থাকিলে কি 44, 44 পালো। এখিলৈকে হ'ল। এতিয়া এই যেটো দৈৰ্ঘ্য, এটো কি হয়, এটো বৃত্তটোৰ পৰিসীমা। এতিয়া আমি বৰ্গটোৰ পৰিসীমা উলিয়াবলৈ চেষ্টা কৰো। বৰ্গৰ পৰিসীমা আপোনালোকে জানে, বৰ্গটোৰ চাৰিটা বাহু যেহেতু সমান থাকে, this side, this side, this side, this side, all the four sides are equal. গতিকে চাৰিটা সাইড যদি ইকুৱেল হয়, তেতিয়া 4 * সাইডেই হ'ব, 4 * সাইডেই হ'ব বৰ্গটোৰ পৰিসীমা বা স্কয়াৰটোৰ পেৰিমিটাৰ। 4 * সাইড ইকুৱেল টু কি হ'ব, মানে বৰ্গটোৰ যেটো পৰিসীমা, হেতু বৃত্তটোৰ পৰিসীমা হ'ব। কিন্তু বৃত্তটোৰ পৰিসীমা কিমান, বৃত্তটোৰ পৰিসীমা হৈছে 44, বৃত্তটোৰ পৰিসীমা 44। তেতিয়া হলে 4 * সাইড যদি 44 হয়, চাৰিটা ফালে পূৰণ হৈ আছে, ইফালে গলে হৰণ হ'ব। তো সাইড আপোনালোকে ৰাখিলে, এফালে 44 বাই কি হৈ গল, 4 হৈ গল। 44/4 যেতিয়া কৰিম, তেতিয়া আমি কি পাম, 11 পাম। আৰু আমাক কি দিছিলে, বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ,
গতিকে বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখটোকে আমি সাইড বুলি লৈছিলো আৰু সেই সাইডটো কিমান পালো 11 পালো 11 আছে না আমি অপচনত চাম এতিয়া 7 সেন্টিমিটাৰ হ'ব নোৱাৰে 15 সেন্টিমিটাৰ হ'ব নোৱাৰে 22 নোৱাৰে সি তো সি ইজ দা কাৰেক্ট অপচন সি তো হৈছে আমাৰ যেটো প্ৰশ্ন সেই প্ৰশ্নটোৰ কাৰেক্ট অপচন এতিয়া আমি সেকেন্ড কোৱেশ্চন লৈ যাম আপোনালোকে ভয় খাব নালাগে জাস্ট চাই থাকক আৰু কৰিবলৈ চেষ্টা কৰক প্ৰেক্টিস যিমানেই কৰিব সিমানেই কোৱেশ্চনবোৰ ইজি হৈ গৈ থাকিব এতিয়া এই কোৱেশ্চনটো লৈ যাম এটো এটা ধুনীয়া কোৱেশ্চন অকমান পাজলিং হয় খালি দেই ইমান ভয় খাব নালাগে 1296 আছে আৰু ইফালে x স্কয়াৰ আছে 1296 টো স্কয়াৰ ৰুটৰ ভিতৰত আছে তো ৰুট ওভাৰ 1296 is equal to x square ৰুট ওভাৰ 1296 আছে তো 1296 ৰ বৰ্গমূল উলিয়াব লাগিব কিন্তু তাৰ আগতে আমি 1296 ৰ কি কৰিব লাগিব মৌলিক উৎপাদকীকৰণ 2 ৰে হৰণ কৰিম 3 ৰে হৰণ কৰিম মৌলিক সংখ্যাবোৰে হৰণ কৰি চাম প্ৰাইম নম্বৰবোৰে ডিভাইড কৰি চাম 2 ৰে যেতিয়া 12 ক ডিভাইড কৰিম 6 পাম 96 আছে 96 ক 2 ৰে ডিভাইড কৰিলে কিমান পাম আমি 48 পাম মই এটা ডাইৰেক্ট কৰিছো আপোনালোকে তেনেকৈ চাব পাৰে যে 1 2 আছে এফালে পেয়াৰ হৈ গল 96 আছে এফালে পেয়াৰ হৈ আছে 1 টো 2 ৰে ডিভাইড কৰিলে কিমান পালে 1 টো 2 ৰে ডিভাইড কৰিলে কিমান পালে 6 পালে 96 আছে 96 ক যেতিয়া 2 ৰে ডিভাইড কৰিব তেতিয়া কিমান হ'ব 48 হ'ব তো ইজি হয় ইমান টান নহয় এতিয়া আকৌ 648 ইভেন হয় ন যুগ্ম হয় 2 ৰে আকৌ যাব 2 ৰে কৰক 2 ৰে কিমান বাৰ যাব 3 তাৰপিছত এফালে 4 আছে ন 4 ক কিমান যাব 2 টাইমছ আৰু এফালে 8 ক কিমান যাব 324 তাৰ পিছতে আহিলে ইয়াত 2 ৰে যাব 2 ৰে কৰি দিয়ক 2 ৰে কিমান যাব 162 তাৰ পিছতে আকৌ 2 ৰে কৰি দিয়ক 81 এটা আপোনালোকে যদি চাই এই 81 যে আছে 81 ত 3 থাকে 4টা 4টা থাকে তো 81 মানে হৈছে 3 টু দি পাৱাৰ 4 এফালে আকৌ 2 4টা আছে হেতু মানে হৈছে 2 টু দি পাৱাৰ 4 মানে 2 টু দি পাৱাৰ 4 আৰু 3 টু দি পাৱাৰ 4 পাইছো গটিকে এই 1296 ৰ সলনি কি লিখিব পাৰিম 2 4টা লিখিব পাৰিম 2 পূৰণ মই দীঘলকে কৰিছো দেই 2 পূৰণ 2 আকৌ পূৰণ কি আছে পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 2ও 4টা আছে 3ও 4টা আছে ৰুট ওভাৰৰ ভিতৰত আছে আৰু এফালে কি আছে x স্কয়াৰ ইফালে x স্কয়াৰ আছে আকৌ এটো মনত ৰাখিব খেলিমেলি হৈ যাব পাৰে 2 2 2 2 4টা 2 আছে তাৰে দুটা 2 ওলাব 3 4টা আছে তাৰে দুটা 3 ওলাব তো 2 * 2 * 3 * 3 is equal to কি আহিব x স্কয়াৰ এটা 2 * 2 3 * 3 3 * 3 মানে 9 2 * 2 মানে হৈছে 4 তো 4 * 9 কিমান পাম আমি 36 পাম x square is equal to 36 আমাক কি লাগে আমাক লাগে x ৰ ভ্যালু the value of x তেতিয়া হলে x square equal to যদি 36 হয় x is equal to কি আহিব এফালে ৰুট ওভাৰ আহিব ৰুট ওভাৰ অহাৰ লগে লগে 36 ৰ ৰুট ওভাৰ 36 মানে জানো আমি 6 * 6 আপোনালোকে এখন নিশ্চয় জানে 6 পূৰণ এটা সহজ হয় x equal to root over 6 into 6 দুটা 6 আছে এটা 6 ওলাই আহিব তো value of x will be is equal to x or value to হৈছে কিমান x or value হৈছে 6 আছে না অপচন চাও a নহয় b নহয় d নহয় c হৈছে আমাৰ কাৰেক্ট অপচন তো এটো সূচকৰ অংক আছিল এটা ধুনিয়া অংক বৰ্গমূল আছিল এফালে স্কয়াৰ আছে হেতু কাৰণে অকমান পাজলিং হৈ যায় আপোনালোকে চাব ইজি হৈ যাব এতিয়া নেক্সট কোৱেশ্চন লৈ যাও লেটস মুভ টু দা নেক্সট কোৱেশ্চন কি আছে what percentage of 1.5 kg is 7.5 gram তো প্ৰশ্নটো চালে আমি গম পাম যে যেটো মাস দিটো আছে এটা মাস কিলোগ্ৰামত আছে এটা মাস গ্ৰামত আছে আমি কিলোগ্ৰাম তো গ্ৰামলৈ লৈ যাম কিলোগ্ৰাম should be converted into gram তো 1.5 kg যেটো আছে 1.5 kg যে আছে এটো আমি কনভার্ট কৰিম গ্ৰামলৈ 1.5 kg যদি গ্ৰামলৈ কনভার্ট কৰো তেতিয়া 1.5 ইনটু কি আহিব ইনটু আহিব 1000 গ্ৰাম হৈ যাব তো কি পামগে আমি 1.5 into 1000 কৰিলে 15 এফালে 000 দুটা আহিব 1500 গ্ৰাম পালো আৰু আমাক কি দিছে 1500 গ্ৰামৰ কিমান পাৰ্সেন্টেজ দলে আমি 7.5 গ্ৰাম পাম আমি ধৰিলম আমি কি ধৰিম x percentage of 1500 gram is equal to 7.5 গ্ৰাম তো গ্ৰাম কেটা নাইকিয়া কৰি লব পাৰি x percentage কৈছে percentage থাকিলে কি হৈ যায় percentage যত percentage থাকে হেতু ডিভাইড কৰি দিও 100 ৰে অফ থাকিলে বা ৰ থাকিলে কি হয় বা অফ থাকিলে কি হয় পূৰণ আহে আৰু ফলে কি আছে 1500 is equal to কিমান আছে 7.5 তো ইয়াত 100 আছে 0 গুছি গল 0 গুছি গল ইয়াত আহিলে x আৰু এই ফালে
7.5 বাই কি আহিলে 15 আহিলে 15 আছে আৰু 7.5 আছে এটা 15 ৰে 75 ক কিমান যায় ইয়াতে মই 7.5 টো সলনি কৰি লৈছো দশমিকত যদি আপোনালোকৰ খেলিমেলি লাগে 75 কৰি লৈছো বাই 15 কৰিছো আৰু তলত যেহেতু ইয়াত 7.5 আছিল 10 এটা দিলৈছো কাৰণ 10 দিলে 75 টো কি হলা সলনি হৈ যাব এই অংকটো 7.5 হৈ যাব 75 ক এতিয়া 15 ৰে হৰণ কৰিলে কি পাম 5 15 গুণ 75 গতিকে 15 ৰে 75 ক 5 টাইমছ যাব কিন্তু 5 ক যেতিয়া 10 ৰে ডিভাইড কৰিম তেতিয়া কি হ'বগে 0.5 তো এনসাৰ তো আমাৰ ওলাব লাগে 0.5 আৰু যেহেতু x পাৰ্সেন্টেজ লৈছিলো তো ইয়াত কি হ'ব 0.5% বিকজ x তো পাৰ্সেন্টেজত আছে সেই কাৰণে আমাৰ যেটো কাৰেক্ট অপচন হ'ব সেই অপচনটো হ'ব অপচন নম্বৰ বি which is 0.5%. next question লৈ যাম এটো এটা সুন্দৰ কোৱেশ্চন Rajan goes to school from his house at a speed of 2 km/h এটো ডিসটেন্স স্পিড আৰু টাইমৰ লগত জড়িত কোৱেশ্চনটো অকমান কমপ্লিকেটেড হয় আপোনালোকে চাব ভালকে Rajan goes to school from his house at a speed of 2 km/h প্ৰথমতে আমি ৰাজেনৰ ঘৰটোকে আঁকিলো ৰাজেনৰ এটা ধুনীয়া ঘৰ আছে এটো ঘৰ আৰু আপোনালোকে জানে মই সেই ঘৰটো আঁকিলে বেয়া হ'ব বুলি এটো ঘৰ ঠিক আছে আৰু মই এখন স্কুল ললো ইয়াতে স্কুল আছে স্কুলখন ধুনীয়া স্কুল ৰাজনে ঘৰৰ পৰা স্কুললৈ যাব কিমান স্পিডত যাব এটা স্পিড অফ 2 km/h তো ঘৰৰ পৰা যেতিয়া স্কুললৈ গৈছে তেতিয়া স্পিডটো কিমান আছে 2 km/h এইখিনিকে ঠিক আছে and returns at a speed of 3 km/h স্কুলৰ পৰা যেতিয়া ঘৰলৈ ঘূৰি আহে তেতিয়া কিমানত আহে 3 km/h এইখিনিকে ঠিক আছে এতিয়া কথাটো হল আমাক সুধিছে কি if it takes 5 hours in the entire journey মানে ঘৰৰ পৰা স্কুললৈ যাওঁতে আৰু স্কুলৰ পৰা ঘৰলৈ আহোতে মুঠ সময় তেখেতক কিমান লাগে তেখেতক লাগে 5 ঘণ্টা 5 hours লাগে 5 ঘণ্টা লাগে then the distance between his school and journey নহয় এটো হ'ব লাগিছিলে school and his home বা house এটো ভুল হৈ থাকিলে জাৰ্নি ওয়াৰ্ড হ'ব লাগিছিল এতিয়া চাও ঘৰ আৰু স্কুলৰ মাজৰ যেটো ডিসটেন্স এই ডিসটেন্সটো কেতিয়াও সলনি হৈ নাথাকে এটো ফিক্স থাকিব তো ঘৰ আৰু স্কুলৰ মাজৰ যেটো ডিসটেন্স এটোক আমি কি বুলি ধৰিম x এতিয়া মই গোটেই বস্তুটো ব্ৰেক কৰিম চাব দেই from home to school ঘৰৰ পৰা স্কুললৈ যাওঁতে আৰু from school to home স্কুলৰ পৰা ঘৰলৈ ডিসটেন্স কিমান কভাৰ কৰে আপোনালোকে জানে এটো কি লৈছো আমি x লৈছো হেতুই আমি উলিয়াব লাগে স্কুলৰ পৰা ঘৰলৈ আহোতেও ডিসটেন্স কিমান কভাৰ কৰে সেই ডিসটেন্সটো কভাৰ কৰে কিমান x ঠিক আছে স্পিড to sound speed when he move towards his school ঘৰৰ পৰা যেতিয়া স্কুললৈ যায় তেতিয়া স্পিড কিমান থাকে 2 km/h তো স্পিড টু কি হ'ব 2 km/h এটা আপোনালোকে চাব ডিসটেন্স স্পিড টাইমৰ এটা ৰিলেচন আছে স্পিড ইকুৱেল টু ডিসটেন্স বাই টাইম তো ডিসটেন্স তো আমি x ধৰি লৈছো স্পিড টু 2 আছে টাইম টু ইয়াৰ পৰা উলিয়াবলৈ চেষ্টা কৰো এটো টাইম t1 লও স্পিড টু s1 লৈছো ডিসটেন্স টু d1 লৈছো তো টাইম t1 মানে ঘৰৰ পৰা স্কুললৈ যাওঁতে টাইম কিমান লাগিল t1 এফালে যদি আহে ওপৰত d1 আছে d1 বাই কি আহিব s1 d1 মানে ডিসটেন্স তো কি হয় ডিসটেন্স তো দুইটা ক্ষেত্ৰতে সেম হয় বাৰু এই ডিসটেন্স তো কিমান x আৰু s1 s মানে হৈছে স্পিড তো x/2 টো কি হ'ব x/2 এটো সাৰ্কেল কৰি ৰাখিছো এটো পাছলে প্ৰয়োজন হ'ব হেতু কি হয় টাইম হয় কেতিয়া যেতিয়া তেওঁ ঘৰৰ পৰা স্কুললৈ যায় নেক্সট কেস স্কুলৰ পৰা যেতিয়া ঘৰলৈ আহে ডিসটেন্স কিমান লোৱা হৈছে x কাৰণ স্কুল আৰু ঘৰৰ মাজৰ ডিসটেন্স সলনি হৈ নাথাকে তাৰ পাছতে আমি কি লম আমি স্পিড লবলৈ চেষ্টা কৰো স্পিড will be equal to what 3 km/h this is given already given আমাক দি থোৱা আছে স্পিড টু 3 km/h আছে তাৰ পাছতে আমি ৰিলেচন জানো s2 মানে স্পিড এই সেকেন্ড কেস কাৰণে s2 লৈছো ডিসটেন্স d2 বাই টাইম t2 কিন্তু কথাটো হ'ল ডিসটেন্সটো দুইটা ক্ষেত্ৰতে সেম থাকে কাৰণ ঘৰৰ পৰা স্কুলৰ পৰা ঘৰ আহিছে x কিলোমিটাৰ ডিসটেন্স সেম থাকিব আমি টাইম 2 t2 যদি উলিয়াব লাগে তেতিয়া d2 বাই কি আহিব d2 বাই s2 যদি আহে তেতিয়া কি হ'ব চাও ডিসটেন্স কিমান x
আৰু স্পীড তো কিমান হয় স্পীড সেকেন্ড কেছত কিমান আছিল 3 তো x/3 তো ঘৰৰ পৰা স্কুললৈ যাওঁতে টাইম লাগে t1 is the time যেতিয়া তেওঁ ঘৰৰ পৰা স্কুললৈ যায় t2 is the time যেতিয়া তেওঁ স্কুলৰ পৰা ঘৰলৈ আহে এটা x/2 ওলাইছে এটা x/3 ওলাইছে কিন্তু তেখেতক মোস্ট টাইম কিমান লাগে মোস্ট টাইম দিটো আছে 5 আৱাৰ্স তো হ'ব কি আমাৰ ইকুৱেশনটো কেনেকৈ ওলাব x/2 plus x/3 is equal to 5 আমি ইয়াৰ পৰা গোটেই বস্তুটো সলভ কৰিব লাগিব এই পাৰ্টটো এইটো বা গোটেইটো সলভ কৰি হৈ যাব খালি মই তাৰ কাৰণে মোহাৰি ল'ব লাগিব অলপ মোহাৰি লম যে ভাল হ'ব এইখিনি মই মোহাৰি লৈছো এইখিনি সলভ এইখিনি আঁতৰাই গ'লে হৈ যাব টাফ নহয় জাস্ট প্ৰেক্টিস লাগিব ধৈৰ্য লাগিব আপোনালোকে কৰিব সকলোখিনি সহজ x/2 আছে plus x/3 আছে is equal to 5 আছে LCM লব পাৰে নাইবা মই আৰু এটা টেকনিক শিকাইছো এই টেকনিকটো কি কৰিব যেহেতু তলত 2 আছে তলত 3 আছে হেকিটা আমি আঁতৰ কৰি দিম আঁতৰ কৰি পেলাই কি কৰিম চাও 6 ৰে পূৰণ কৰিম যেহেতু 6 2 ৰে হৰণ যায় 6 3 ৰে হৰণ যায় 6 ইনটু কি কৰিম x/2 প্লাস আছে আকৌ 6 ইনটু কি কৰিম x/3 মানে সবকে 6 ৰে পূৰণ কৰিম বামহাতেও কৰিব লাগিব সোঁহাতেও কৰিব লাগিব ইকুৱেশনৰ ৰুল হেতুৱে যে আপোনালোকে যদি বামহাতে কিবা এটা পূৰণ কৰিছে সোঁহাতেও একেটা বস্তুৱে পূৰণ কৰিব লাগিব তো আমি হেতু কৰিম 6 ইনটু x/2 6 ইনটু x/3 is equal to 6 ইনটু কি আহিব 5 আহিব হল এতিয়া এইখিনিৰ পৰা আমাৰ নেক্সট পাৰ্টটো কি হ'ব 6 ইনটু x/2 2 ৰে 6 ক গুছি যাব 3 টাইমছ 3x হ'ব এইখিনি হ'ব 3x 6 তাক 3 ৰে যাব 2 টাইমছ 2x হ'ব প্লাস 2x is equal to 6 into 5 মানে 30 এটা 3x plus 2x জানে তিনিটা হাতি প্লাস দুটা হাতি পাঁচটা হাতি হয় তিনিটা x আৰু দুটা x মাল্টিপ্লাই কি হ'ব পাঁচটা x হ'ব 5x is equal to কি হয় 30 5x equal to যদি 30 হয় x ৰ ভ্যালু কি ওলাব x will be equal to 30/5 আৰু 30/5 30 অফ যেতিয়া পাঁচৰে হৰণ কৰো তেতিয়া আমি কি পাম 6 পাম x ৰ ভ্যালু 6 পালো মানে মানুহজনৰ ঘৰ আৰু মানুহজনৰ স্কুল এই মাজৰ যেটো ডিসটেন্স এই ডিসটেন্সটো কিমান হ'ল 6 কিলোমিটাৰ আছে নে আছে অপচন 8 নাই C নাই D নাই B আছে B টো হৈছে আমাৰ কারেক্ট অপচন তো দীঘলীয়া আমাৰ কোৱেশ্চনটো কিন্তু নিশ্চয় আপোনালোকে কৰি ভাল পালে আকৌ এবাৰ প্ৰেক্টিস কৰি চাব এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় পাঁচবাৰ প্ৰেক্টিস কৰিব দৰকাৰ পৰিলে কিন্তু যেতিয়া লাহে লাহে কৰি যাব নহয় অংকটো বুজি যাব অংকটো লাহে লাহে কৰিলে অংকটোৰ ওপৰত যেটো আইডিয়া আছে সেই আইডিয়াটো ডেভেলপ হৈ গৈ থাকিব প্ৰথমবাৰ টান লাগিব পাৰে সেকেন্ডবাৰ কৰিব সেকেন্ডবাৰ টান লাগিলে থাৰ্ড টাইম কৰিব মুঠতে কৰিব যিমানেই কৰে সিমানেই আপোনালোকৰ অংকটো কৰিবলৈ সময়টো কম লগাব আৰু সময় যিমানে কম লাগিব সেইটো আপোনালোকৰ কাৰণেই ভাল এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চন হৈছে which of the following is a factor of the following polynomial x square minus x minus 2 ইজি কোৱেশ্চন পলিনোমিয়াল চেপ্টাৰ হয় লিঘাত বহুপদ বুলি ক'ব লাগিব x square minus x minus 2 আছে লিঘাত বহুপদ হয় এটো মই কেতিয়া বুজাইছিলো মই যেটো ফাৰ্স্ট ক্লাস আছে হেতুতে বুজাইছিলো এতিয়াটো আমাৰ 21 22 নম্বৰ ক্লাস চলি আছে এটো গতিকে আপোনালোকে আগৰ ক্লাসখিনি যদি চাই তেতিয়াটো গম পাবই আৰু সেইখিনি ডিটেইলছ অফ দিটো আছে আপোনালোকে ডেসক্ৰিপচনত যদি যায় তেতিয়া গমে পাই যাব এতিয়া মই এটো কৰিবলৈ চেষ্টা কৰো ইয়াৰ কাৰণে অকমান কি হ'ব মধ্যপদ বিভাজন কৰিব পাৰিব লাগিব মধ্যপদ বিভাজন যদি আপোনালোকে জানে এই মাজৰ যেটো পদ আছে হেতুকে কোৱা হয় মধ্যপদ এটো ধ্ৰুবক পদ বুলি কোৱা হয় দিস ইজ কনস্ট্যান্ট টার্ম আৰু এটো হৈছে ফাৰ্স্ট টার্ম যত x ৰ পাৱাৰ 2 আছে আৰু মাজত থকা যেটো টার্ম হেতু কি বুলি কোৱা হয় এটো কোৱা হয় মধ্যপদ খালি ইয়াৰ মাইনাস যেহেতু আছে আমি মাইনাসটো কনসিডাৰ কৰিব লাগিব এতিয়া মই ডাইৰেক্টলি কৰি দিও x square minus 2x plus x minus 2 এনেকুৱা কৰিলো কৰাৰ পাছত আমি কি কৰিব লাগিব এই দুটাৰ পৰা প্ৰথম দুটাৰ পৰা পাছৰ দুটাৰ পৰা কমন ল'ব লাগিব এই দুটাৰ পৰা যদি কমন লওঁ x ললে থাকিব x minus 2 plus 1 ললে থাকিব x minus 2 তে x minus 2 এই অংশটো আছে x minus 2 কমন ললে ইয়াত কি ওলাব x ওলাব ইয়াত কি ওলাব প্লাস 1 ওলাব তো উৎপাদক ওলালে আমাৰ উৎপাদকটো হৈছে x minus 2 ইয়াত নিশ্চয় আছে x minus 2 টো হৈছে উৎপাদক আমি আৰু এটা ধৰণৰে কৰি চাব পাৰো যিখিনি উৎপাদক দিটো আছে x minus 2 আছে x minus 2 0 বুলি ধৰি ললো x minus 2 is equal to 0 x minus 2 equal to 0 আছে ধৰি লৈছো আমি এটো x equal to কি লিখিম x equal to লিখি দিলো 2 তাৰ পাছতে এই আমাৰ যেটো বহুপদ দিয়া আছে হেতুক আমি px বুলি ধৰিম
px is equal to কি হয় x square minus x minus 2 এতিয়া ইয়াত যদি মই যেহেতু x ৰ ভ্যালু ইয়াত মই 2 পাই আছো উৎপাদকটো 2 পাই আছো গতিকে ইয়াত x ৰ সলনি মই 2 বহুৱাই চাম 2 বহুৱাই চালে যদি ইয়াত 2 বহুৱাই চালে এফালে যদি 0 ওলাই যায় তেতিয়াহলে উৎপাদক হয় 2 বহুৱাই চালে যদি 0 নোলায় তেতিয়াহলে এটো ইয়াৰ উৎপাদক নহয় মই ডাইৰেক্ট কৰি চাইছো গতিকে ইয়াত 2 স্কয়াৰ কৰিলো -2 কৰিলো -2 আছে x ৰ সলনি 2 আহিছে না 2 স্কয়াৰ কৰিলে 4 পালো -2 মিলি -4 হ'ল 4 4 কি পালো 0 পালো তো x - 2 যেটো আছিল হেতু একচুয়ালি এই যেটো px বহুপদ আমি লৈছিলো বা প্ৰশ্ন দিয়া আছে সেই বহুপদৰ উৎপাদক হয় গতিকে বহুত কিটা প্ৰশ্ন কৰিলো লাষ্টৰ কোৱেশ্চনটো আছিল পলিনোমিয়াল চেপ্টাৰৰ বা বহুপদ চেপ্টাৰৰ এটা এই কোৱেশ্চনটো আমাৰ শেষ কোৱেশ্চন হয় আজি আৰু কোৱেশ্চন নাই নেক্সট ক্লাছত আমি আৰু ডিসকাস কৰিম আজি ইমানতে সমাপ্ত হ'ব ওকে ইয়াতে শেষ হৈছে আজিৰ ক্লাছটো ইয়াত আমি বহুত কেটা কোৱেশ্চন ডিসকাস কৰিলো জাস্ট আপোনালোকে ক্লাছবোৰ চাই থাকিব আৰু বেলেগ কোৱেশ্চন যদি থাকে কিবা চেপ্টাৰত যদি ডাউট থাকে তেতিয়াহলে আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম প্লাস আৰু এটা ভাল খবৰ আছে কি মই যেটো লাভ লোকসান বা ইন্টাৰেষ্টৰ যিখিনি কোৱেশ্চন আছে সিম্পল ইন্টাৰেষ্ট হওক কম্পাউণ্ড ইন্টাৰেষ্ট হওক এইখিনি ওপৰত এটা সেশন নতুনকৈ লৈ আহিম প্লাস আৰু এটা চেপ্টাৰ আছে এটো হৈছে মেনচুৰেচন মানে যেটো আপুনি যত আমি কালি উলিয়াও যত আমি পৰিসীমা উলিয়াও যত আমি আয়তন উলিয়াও তেনেকুৱা এটা চেপ্টাৰ লৈ আহিম হে দুটা কমপ্লিট সেপাৰেট চেপ্টাৰ হ'ব আৰু হেতু সিৰিজ বেলেগকৈ চলি থাকিব গতিকে আপোনালোকে ভিডিওবোৰ চাই থাকিব যদি ভাল পাইছে তেতিয়াহলে আছে লাইকৰ বাটন আছে সাবস্ক্ৰাইবৰ বাটন আছে আপোনালোকে শেয়াৰ কৰিব পাৰে লগৰখিনিৰ লগত হেখিনি কৰি থাকিব সাপোৰ্ট কৰি থাকিব এই সাপোৰ্টখিনি পালে আমাৰো ভাল লাগে জাস্ট আপোনালোকে আগবাঢ়ি যাওক মেথছৰ যেটো জাৰ্নি আছে সেই মেথছৰ জাৰ্নিটোত যাতে মই অকমান হেল্প কৰিব পাৰো তাৰ কাৰণে অকমান সহায় জনাব তেতিয়া ভাল লাগিব ধন্যবাদ